দেউতা, দেউতা, মই তোমাৰ কাৰণে সকলো খোৱা যোগাৰ কৰি থৈছো। তুমি উঠি খাই ল'বা, মই কাম কৰিবলৈ যাওঁ। দেউতা। মাজনী, তোমাৰচোন আজি দেৰিয়েই হৈ গ'ল। ঘৰৰ কাম বনবোৰ কৰি থাকোঁতেই তোমাৰ আনৰ ঘৰত কাম কৰিবলৈ যাবলৈ দেৰিয়েই হৈ যায়গে। মোৰো গাটো যে কিয় ইমান বেয়া হৈছে নাজানো, আৰু তোমাকো একো এখন কামত সহায় কৰি দিব নোৱাৰা হৈছো। হ'ব আৰু দেউতা, কি কৰিবা আৰু। তোমাৰ গাটো ভাল হোৱাৰ পিছত মোৰ দেৰি নহয় আৰু, তুমি চিন্তা নকৰিবা। দেউতা, মই আজি আহোঁতে তোমালৈ দৰৱ লৈ আহিম। বাইদেউকে অলপ পইচা খুজিব লাগিব। মোৰনো আৰু ক'ত ভাল হ'ব আই। এদিন বেয়া দুদিন বেয়া এনেকৈয়ে যামগে আৰু চাগে। মৰাৰ আগতে তোমাৰ যদি কিবা এটা গতি লগাই থৈ যাব পাৰিলোহেঁতেন, মই শান্তিত মৰিব পাৰিলো হ'লে। আই, এতিয়া যোৱা, এইবোৰ ভাবি থাকিব নালাগে। তোমাৰ আকৌ কামলৈ যোৱা দেৰি হ'লে মালিকৰ ঘৰৰ মানুহে খং কৰিব নহয়। তুমি এনেকৈ কিয় কৈছা দেউতা? তুমি এতিয়াই মৰিব নোৱাৰা নহয়। মই তোমাৰ কাৰণে সকলো কৰিব পাৰো। গতিকে তুমি চিন্তা কৰি নাথাকিবা। আজি মই দৰৱ লৈ আহিম নহয়, সেয়া খালেই তোমাৰ ভাল হৈ যাব দেউতা। আজিৰ পৰা নকওঁ আৰু, তুমি এতিয়া যোৱা, তোমাৰ দেৰি হ'ব নহ'লে। ঠিক আছে দেউতা, মই যাওঁ তেতিয়া। তুমি সময়মতে খোৱা বোৱা কৰিবা কিন্তু। ল'ৰাটো যে কিমান দিনৰ মূৰত ঘৰলৈ আহিম বুলি আজি ফোন কৰিছে, মনটো খুব ভাল লাগি গৈছে। কিন্তু সি মোক কৈছিল সি অলপ দিনৰ পিছতে বোলে ঘৰলৈ আহিব, তেতিয়াহে ছুটি পাব। কিন্তু হঠাতে যে ইমান সোনকালে সি ছুটি কিয় পালে সেইটো কথা ভাবিহে আচৰিত হৈছো। আৰু যি কি নহওক, এইবাৰ আহিব যেতিয়া তাক বিয়াখনেই পাতি দিব লাগিব। এনেকৈ আৰু ময়ো অকলে অকলে থাকিব নোৱাৰো। বোৱাৰীজনী হ'লে থাকিও ভাল লাগিব। বুঢ়ীজনীও আজি ইমান দেৰিলৈকে অহা নাই। সি ফ্লাইটত আহিব যেতিয়া সোনকালেই পাবহি। তাৰ ৰুমটো চাফা কৰি থব লাগিছিল। কিনো কৰি থাকে এই ছোৱালীজনী ক'ব নোৱাৰো আৰু। বেলেগ ক'ৰবাত কাম কৰা ছোৱালী পোৱা হ'লে এইক মই আহিবলৈ মানাই কৰিলোহেঁতেন। সদায় দেৰিকৈ আহে। বাইদেউ, মোৰ আজি অহা অলপ দেৰিয়ে হৈ গ'ল। দেউতাৰ গাটো ইমান ভাল নহয়। তইনো আৰু সদায় সদায় কিমান বাহানা বনাই থাকিবিহি। মই বেলেগ ক'ৰবাত ছোৱালী এজনীক কাম কৰা পোৱা হ'লে তোক আহিবলৈ মানা কৰিলোহেঁতেন। কিন্তু এতিয়ালৈকে পোৱা নাই যে, ইমান দেৰিকৈ আহিছে আজি তাতে আমাৰ ল'ৰাটো আহিব ঘৰলৈ, গম পাওঁ নে? তাৰ ৰুমটো সোনকালে চাফা কৰি থব লাগে। মই বাটলৈ চাই আছো তই আহিবি বুলি। মিছা কথা নাই কোৱা বাইদেউ। দেউতাৰ গাটো সঁচাকৈ বহুত বেয়া, সেয়েহে অহা দেৰি হৈছে অলপ। দেউতাৰ কাৰণে অলপ দৰৱ পাতিও নিব লাগে। ভাবি আহিছিলো আপোনাৰ পৰাই অলপ পইচা লৈ গৈ দেউতাৰ কাৰণে দৰৱ কিনি লৈ যাম। কিন্তু মই দেৰিকৈ অহাৰ কাৰণে আপুনি বেয়াই পালে। যাওঁতে বা আকৌ মোক পইচা দিয়ে নে নিদিয়ে? যাওঁতে কি হয় হ'ব বাৰু, সেইবোৰ কথা এতিয়া পাতি থাকিব নালাগে। যা সোনকালে ঘৰৰ কাম বনবোৰ কৰি আজৰি হগে। আৰু আমাৰ বাবাৰ ৰুমটো সোনকালে চাফা কৰি থবি। সি কিন্তু বহুত পৰিষ্কাৰ হয়। অলপ লেতেৰা হৈ থকা দেখিলে মোকেই খং কৰিব। আৰু সোনকালে কাম বনবোৰ কৰিলে তাৰ কাৰণে খোৱা বোৱাবোৰ ৰান্ধিব লাগিব। সি কি খাই ভাল পায় মই তোক সকলোবোৰ ক'ম। তই সেই সকলোবোৰ ৰান্ধিব লাগিব আজি। ঠিক আছে বাইদেউ, মই সোনকালে সকলোবোৰ কৰি আজৰি হওঁগে। আপুনি মাত্ৰ মোক কৈ দিব কি বনাব লাগে। মই সকলোবোৰ সোনকালে ৰান্ধিও আজৰি হ'ম। ময়ো এতিয়া বনিতালৈ ফোন এটাকে কৰি লওঁ। তাই এদিন কোনোবা ছোৱালী এজনীৰ কথা কৈছিল আমাৰ বাবাৰ কাৰণে। বহুত ধনী ঘৰৰ ছোৱালী বোলে। মই সেই ছোৱালীজনীকে পাৰিলে এইবাৰ তালৈ বিয়া পাতি দিব লাগিব। তাইৰ লগত কথা বতৰাবোৰ পাতি থওঁগে, তেতিয়াহে সি আহিলেই তালৈ যাব পাৰিম। বাবা, আহোঁতে ৰাস্তাত কিবা অসুবিধা পাইছিলে নেকি? মা, নাই একো অসুবিধা পোৱা নাই। ফ্লাইটত আহোঁতে আৰু কি অসুবিধা পাবানো, কোৱাচোন? মোৰ আকৌ চিন্তাই হৈ আছিল। কিবা কিজানি দিগদাৰ পাই বা। পিছে তুমি অলপ দিন পিছতহে অহাৰ কথা আছিলে, ইমান সোনকালে আকৌ ছুটি ল'লা যে? কি হ'ল মা, মই অহাৰ কাৰণে তুমি বেয়া পাইছা নেকি? তোমালৈ বৰকৈ মনত পৰিলো, সেয়েহে এমাহৰ ছুটী লৈ গুচি আহিলো। নাই কিয় বেয়া পাম বাবা। ভালেই হ'ল দিয়া, তোমাৰ বিয়াও পাতিবৰ বয়স হৈছে নহয়। সেয়ে মই ভাবিছো এই মাহতে তোমালৈ ছোৱালী এজনী চাই বিয়া পাতি দিম আৰু। ৰ'বাচোন মা, আজি আহি পাইছোহে, কেৱল বিয়াৰ কথাকে কৈ নাথাকিবা। মোক সোনকালে কিবা এটা খাবলৈ দিয়াগে ব'লা, মোৰ খুব ভোক লাগিছে। বাইদেউ, মোৰ সকলোবোৰ ৰন্ধা হৈ গ'ল। হ'লেই নেকি? তই তেতিয়া আমালৈ খাবলৈ উলিয়াগে ব'ল। বাবাৰো খুব ভোক লাগিছে বোলে। হ'ব বাৰু বাইদেউ। দাদা, আপুনিও আহক, সোনকালে খাই লওকহি। মা, এই ছোৱালীজনী কোন হয়নো? বাবা, এইজনী আমাৰ ঘৰৰ কাম কৰা ছোৱালীও। ইমান দেৰিকৈ আহে কাম কৰিবলৈ, গম পোৱা নে? আজি আকৌ কৈছে বোলে দেউতাকৰ অসুখ, সেয়ে কামলৈ অহা দেৰি হৈছে। কেইটামান পইচাও লাগে দেউতাকলৈ দৰৱ নিবলৈ। মই ক'ৰবাত ছোৱালীজনী বিচাৰি আছো। বেলেগ ছোৱালীজনী পালে আৰু এই কামৰ পৰা পঠাই দিম। ভালকৈ এবাৰ সুধি চাবা মা, কিজানিবা দেউতাকৰ অসুখ হ'বওতো পাৰে। এইবোৰ দুখীয়া মানুহ যে, যদি পইচা বিচাৰে দি দিবা আৰু কেইটামান। এতিয়া ব'লা সোনকালে খাই লওঁগে আমি। ঠিক আছে, সেইবোৰ পিছতো পাতিম, আহা তেতিয়া। দাদা, আজি ৰাতিপুৱাই আপুনি ক'ৰবাত যায় নেকি? মোৰ আজিও অহা অলপ দেৰি হ'ল। দেউতাৰ গাটো ভাল হোৱা নাই যে? পাহি, আজি স্কুলৰ লগৰকেইটাৰ ওচৰলৈ যাওঁ বুলি ভাবিছো। বহুত দিন হ'ল সিহঁতক লগ পোৱা নাই। কিন্তু তুমি আহি পোৱা নাই যে, সেয়ে ৰৈ আছো আৰু তোমাৰ হাতৰ চাহ একাপ খাই যাবলৈ। হয় নেকি দাদা? আপুনি অলপ বহক তেতিয়া, মই সোনকালে আপোনাৰ বাবে চাহ কৰি আনোগে। বাইদেউ আজিও খঙে কৰিব চাগে দেৰি হোৱাৰ কাৰণে। তুমি ইমান চিন্তা কৰি নাথাকিবা পাহি। মায়ে আৰু এতিয়া তোমাক ইমানকৈ গালি পাৰি থাকিব নোৱাৰে, মই আছো নহয়। আৰু শুনাচোন, তোমাৰ লগত কথা এটা পাতিব লগা আছে। কওকচোন দাদা, কি কথা ক'বলৈ আছে?
মই ঘৰলৈ আহিব দিনাৰ পৰা লক্ষ্য কৰি আছোঁ। তুমি আমাৰ ঘৰখনৰ কাৰণে বহুত চিন্তা কৰা। মোৰ মাক তুমি বহুত কেয়াৰ লোৱা পাহি। মায়ে মোৰ বিয়াৰ কথা কৈ আছে, সেয়ে মই তোমাৰ দৰে ছোৱালী এজনীকে বিয়া পাতিব বিচাৰোঁ। আৰু লাহে লাহে কি হৈছে নাজানো আৰু পাহি, তোমাক মোৰ সঁচাকৈয়ে ভাল লগা হৈছে। তোমাৰ বাৰু কিবা আপত্তি আছে নেকি? দাদা, আপুনি এইবোৰ কি কথা কৈছে? মই হৈছোঁ আপোনালোকৰ ঘৰত কাম কৰা মানুহ। বাইদেৱে মোক সকলো সময়তে খং কৰিয়ে থাকে। আৰু এইবোৰ কথা জানিবলৈ হ'লে কি হ'ব আপুনি জানেই নহয়। আপোনালোকৰ ঘৰত কাম কৰি কৰিয়ে মই মোৰ ঘৰখন চলাই আছোঁ। অসুখীয়া দেউতাক 2-এটা দৰৱ পাতি কিনি নি খুৱাই আছোঁ। গতিকে মোৰ সকলোবোৰ শেষ নকৰিব আপুনি দাদা। বাইদেৱে আপোনাৰ কাৰণে ছোৱালী ঠিক কৰিছে। আজি ক'ৰবাত ছোৱালী চাবলৈ যোৱাৰ কথা আছে আপোনাক লগত লৈ। তেওঁ যেনেকৈ কৈছে আপুনি তেনেকৈয়ে কৰক। আপোনাৰ মায়ে নহ'লে মনত বহুত দুখ পাব দাদা। মোৰ সেইকাৰণে ভাল লাগে তোমাক পাহি, কাৰণ তুমি মোৰ মাৰ কথা বহুত চিন্তা কৰা। মই যাক বিয়া পাতিম তেওঁ মোতকৈ মোৰ মাক বেছি ভাল পাব লাগিব। মোৰ মাক যাতে সদায় সুখত ৰাখিব পাৰে সেইটোৱে মই সদায় ভাবোঁ, আৰু সেয়ে তোমাক মোৰ ভাল লাগে। এতিয়া যোৱা, ভিতৰলৈ যোৱা। এনেকৈ কথা পাতি থকা দেখিলে মায়ে নিশ্চয় খং কৰিব তোমাক। পাহি, তই কেতিয়া আহিলি? আৰু এনেকৈ ইয়াত কি কৰি আছ? তই বাবাৰ লগত এনেকৈ কথা পাতি থকাটো মই কিন্তু ভাল নাপাওঁ। যা ভিতৰলৈ যা, তোৰ কামবোৰ কৰিবলৈ আছে নহয়। সদায় সদায় কামলৈ দেৰি কৰি আহ তই। মই আহিছোহে বাইদেউ, বেছি সময় হোৱাই নাই। দাদাই মোক চাহ একাপ বনাবলৈ কৈছে যে, তাকে শুনিবলৈহে ৰৈছিলোঁ। মই এতিয়াই যাওঁ ভিতৰলৈ বাইদেউ। মা, তুমি বাৰু পাহিক এনেকৈ সকলো সময়তে কিয় খং কৰি থাকা? তাই মনত দুখ পায় নহয় মা। বাবা, তুমি বাৰু তাইৰ কথা ইমানকৈ কিয় চিন্তা কৰিব লাগে? তোমাৰ কোনো প্ৰয়োজন নাই নহয় সেইবোৰ কথা ভাবিবলৈ। তাই হৈছে আমাৰ ঘৰৰ কাম কৰা ছোৱালী, গতিকে তাইতো সোনকালে আহিবই লাগে কামলৈ। আৰু তোমাৰ লগত তাইৰ ইমান কি কথা থাকে বাবা? নহয় মা, মইহে তাইক এইখিনিতে ৰখাইছিলোঁ। মোক চাহ একাপ সোনকালে দিবলৈ কৈছিলোঁ, কাৰণ মোৰ আজি লগৰকেইটা আহিব। মই সিহঁতৰ লগত অলপ ফুৰিবলৈ যাওঁ মা। কিন্তু মই তোমাৰ লগত আজি এফালে যোৱাৰ কথা পাতিছিলোঁ। মোৰ লগৰ বন্দিতা যে, তাইৰ লগতো কথা পাতি থোৱা আছে আজি যাম বুলি। গতিকে তুমি তোমাৰ লগৰকেইটাক কৈ দিয়া আজি যাব নোৱাৰে বুলি বাবা। মা, তুমি মোক এবাৰো নুসুধাকৈ এনেকৈ ক'ৰবালৈ যোৱাৰ প্ৰগ্ৰেম কৰিছা যে, মই কিন্তু বেয়া পাইছোঁ দেই তোমাক। নহয় অ', মইতো তোমাক কৈছিলোঁচোন এইবাৰ ছুটীতে তোমাৰ বিয়াখন পাতি দিম বুলি। গতিকে বন্দিতাই কোনোবা ছোৱালী এজনীৰ কথা কৈছে, বহুত ধনী ঘৰৰ ছোৱালী বোলে। এই অঞ্চলটোৰ ভিতৰতে নাম থকা মানুহৰ ঘৰৰ ছোৱালী। গতিকে আমি দুইটা যাওঁ বোলা আজি তালৈ। তেওঁলোকে তোমাক চাব বিচাৰিছে। যদি তোমালোকৰ পচন্দ হয় আৰু সোনকালে তোমালোকৰ বিয়াখন পাতি দিব লাগিব। মা, তুমি মোক নুসুধাকৈ এনেকৈ কিয় ছোৱালী ঠিক কৰিছা? মই কোনো ছোৱালীকে বিয়া পাতিব নোৱাৰোঁ। মই বিয়া পাতিবৰ কাৰণে ছোৱালী এজনী ঠিক কৰি থৈছোঁ। কি? তুমি মোক এবাৰো নোকোৱাকৈ এনেকৈ ছোৱালী ঠিক কৰি থৈছা? ক'ৰ ছোৱালী বাৰু কোৱাচোন? তুমি ছোৱালীজনীক ভালকৈ চিনি পোৱা মা। তাই হৈছে পাহি। মই অহাৰ দিনাৰ পৰাই লক্ষ্য কৰি আছোঁ। তাই তোমাৰ বহুত কেয়াৰ লয় মা। এই ঘৰখনৰ কাৰণে বহুত চিন্তা কৰে, আৰু মোৰো বহুত কেয়াৰ লয়। গতিকে মই পাহিকেই বিয়া পাতিম বুলি ভাবিছোঁ মা। বাবা, তোমাক মই সৰুৰ পৰা মৰম কৰোঁতে কৰোঁতে তুমি বহুত ওপৰলৈ উঠি গৈছা। তুমি এইবোৰ কি কথা কৈছা এবাৰ ভাবি চাইছানে? এজনী চাকৰণীক তুমি বিয়া পাতিবলৈ বিচাৰিছা। এনেকুৱা এষাৰ কথা কোৱাৰ আগতে তুমি মোৰ সন্মানৰ কথা কিয় নাভাবিলা? ওচৰৰ মানুহে মোক কি ক'ব? গাঁৱৰ মানুহে কি ক'ব বাৰু? তুমি সেই কথা ভাবি চাইছানে? মা, কোনে কাক কি কয় সেইবোৰ মোৰ কোনো প্ৰয়োজন নাই। মই এটাই জানো, যিজনী ছোৱালী মই বিয়া পাতিম সেই ছোৱালীজনীয়ে মোতকৈ আৰু তোমাক বেছি ভাল পাব লাগিব মা। সেই কথাটো মই অহাৰ দিনাৰ পৰাই লক্ষ্য কৰি আছোঁ যে পাহিয়ে তোমাক বহুত ভাল পায়, তোমাৰ বহুত কেয়াৰ লয়। গতিকে মই পাহিকেই বিয়া পাতিম। মই তোমাৰ এই কথা কোনোদিনেই মানি ল'ব নোৱাৰো। তুমি মোৰ সন্মানৰ কথা এবাৰো নাভাবিলা। এই চাকৰণীজনীক মৰম কৰোঁতে কৰোঁতে তাই মূৰৰ ওপৰত উঠি গ'ল। আজিয়ে মই তাইক কামৰ পৰা খেদাই দিম। ঠিক আছে মা, তুমি যি ভাল দেখা কৰা, কিন্তু এটা কথা মনত ৰাখিবা, মই পাহিৰ বাদে কাকোৱে বিয়া নাপাতো। তুমি যিদিনাই মোৰ এই সিদ্ধান্ত মানি ল'বা সেইদিনাই ক'বা, আৰু তেতিয়াই মই বিয়া পাতিবলৈ ৰাজি হ'ম। কিন্তু তাৰ আগত কোনোদিনেই মোৰ বিয়াৰ কথা নুলিয়াবা তুমি। ঠিক আছে বাবা, তোমাৰ পৰা এনেকুৱা কিছুমান কথা শুনিম বুলি মই কোনোদিনেই ভবা নাছিলোঁ। তুমি বহুত সৰু থাকোঁতেই দেউতা ঢুকাইছিল। বহুত কষ্টৰে তোমাক তুলি তুলি ডাঙৰ কৰি আজি এই পৰ্যায়ত পোৱালোহি, এটা চাকৰিও কৰিব পাৰিলা। কিন্তু এনেকৈ মোৰ মনত তুমি আঘাত দিবা বুলি মই ভবাই নাছিলোঁ। নালাগে তুমি বিয়া পাতিব। এজনী চাকৰণীক বিয়া পতাতকৈ তুমি এনেকৈয়ে থাকা। তুমি এবাৰো ভবা নাই মই লগৰবোৰৰ আগত কিমান লাজ পাম। ছোৱালীজনী ঘৰলৈ খবৰ দিয়া হৈ গ'ল যে আমি আজি তালৈ যাম, কিন্তু মই এতিয়া কি বুলি ক'ম বাৰু সিহঁতক? হ'ব মা, এনেকৈ আৰু কটা কটা কৰি থাকিব নালাগে। তুমি ভাবিছা নেকি ধনী ঘৰৰ সেই ছোৱালীজনীয়ে তোমাক ভৱিষ্যতে বহুত সুখ দিব? কোনোদিনেই তোমালৈ উভতি নাচাব। আৰু সেইবোৰ ছোৱালীয়ে কোনো ঘৰৰ কামেই কৰিব নাজানে। গতিকে সেইবোৰ আশা মনৰ পৰা আঁতৰাই দিয়া, আৰু সিহঁতক কৈ দিবা যে মই বেলেগ কামত ক'ৰবালৈ গুচি গ'লোঁ, সেইকাৰণে যাব নোৱাৰিলোঁ। আৰু এইবোৰ কথা মোৰ আগত কোনোদিনেই নুলিয়াবা। মই এতিয়া অলপ ওলাই যাওঁ, চাহো নাখাওঁ, পাহিক কৈ দিবা। মই ভবা আজি সকলোবোৰ কথাই সলনি হৈ গ'ল। মই বাৰু বন্দিতাহঁতৰ আগত কি বুলি ক'ম এতিয়া? আৰু কেনেবাকৈ যদি সি এই চাকৰণীজনীক বিয়া পাতিবলৈ হয়, মই বাৰু ইয়াৰ মানুহৰ আগত কেনেকৈ মুখ উলিয়াম? সকলোৱে মুখ হাঁহিব। কি হ'ব বাৰু? এইবোৰ হোৱাৰ আগতে মই কিবা এটা কৰিব লাগিব।
এইজনীক আজিৰ পৰাই ইয়ালৈ নাহিবলৈ ক'ব লাগিব। মই কৰিম ঘৰৰ যি কাম কৰিব লাগে। এইবোৰক আৰু মৰম কৰিব নোৱাৰি। পাহি, অ পাহি, চাওঁ এইফালে আহচোন। বাইদেউ, আপুনি মোক মাতিছিল? মাতিছিলো তোক মই। এটা কথা শুনি ল, আজিৰ পৰা তই ইয়াত কাম কৰিবলৈ আহিব নালাগে আৰু তই পইচাওতো পাবলৈ নাই। দেউতাৰো অসুখ বুলি বহুত পইচাই নিলি। হিচাপ কৰিলে মইহে তোৰ পৰা উভতাই পাওঁ। গতিকে তই এতিয়াই ইয়াৰ পৰা গুচি যা। ইয়ালৈ আৰু কোনোদিনে নাহিবি। আৰু শুন, আমাৰ বাবাক ক'ৰবাত লগ পালেও কোনোদিনে তাক নামাতিবি তই। কিন্তু বাইদেউ, মোক এনেকৈ ইয়ালৈ কাম কৰিবলৈ আহিবলৈ কিয় মানা কৰিছে? আপোনালোকৰ ঘৰত কাম কৰি কৰিয়ে মই ঘৰখন চলাই আছিলো। দেউতাৰ বেমাৰৰ চিকিৎসাও কৰি আছিলো। কিন্তু এনেকৈ মানা কৰিলে মই আকৌ কাম এটা ক'ত বিচাৰি পাম সোনকালে? বাইদেউ হ'ব হ'ব, আমাৰ ঘৰত কাম কৰা চলেৰে আহি আহি তই মোৰ ল'ৰাটোৰ লগত কথা পাতি থাকহি নহয়, মই দেখি থাকো নহয়। আৰু কিমান যে চেষ্টা কৰিছ এইখন ঘৰৰ বোৱাৰী হ'বলৈ তই, মই সকলোবোৰ কথাই গম পালো। এইবোৰ আপুনি কি কথা কৈছে বাইদেউ? মই আপুনি ভবাৰ মতে একোৱেই ভবা নাই। আমি সৰু মানুহ, দুখীয়া মানুহ। গতিকে মই বাৰু কিয় ভাবিম আপোনালোকৰ দৰে ধনী মানুহ এঘৰৰ বোৱাৰী হোৱাৰ কথা? মই এইবোৰ ভুলতো ভবা নাই। মই মাত্ৰ মোৰ দেউতাৰ কথাহে ভাবো। এইবোৰ কথা আপুনি মনৰ পৰা আঁতৰাই দিয়ক বাইদেউ। আৰু বেছি কথা কৈ নাথাকিবি। বাবাই মোক সকলোবোৰ কথাই কৈছে নহয়, তাৰ মুখৰ পৰাহে মই কথাবোৰ গম পাইছো। আজি মই বন্দিতাৰ লগত তাৰ কাৰণে ছোৱালী এজনী চাবলৈ যোৱাৰ কথা আছিল, কিন্তু তাৰ মুখৰ পৰা সকলোবোৰ কথা গম পোৱাৰ পিছত সেইটো প্ৰগ্ৰেমো কেঞ্চেল হৈ থাকিল। মই যে মানুহৰ আগত কিমান লাজ পাম এতিয়া সেইটো ভাবিহে মই আচৰিত হৈছো। তোৰ দৰে বন কৰা ছোৱালী এজনী যদি মোৰ ল'ৰাটোৱে বিয়া পাতিবলৈ হয়, মোৰ সন্মানত কিমান আঘাত হ'ব সেইটো কথা এবাৰ ভাবি চাইছনে? গতিকে ইয়ালৈ আজিৰ পৰা নাহিবি তই। ঠিক আছে বাইদেউ, আপুনি মানা কৰিছে যেতিয়া মই নাহো বাৰু। কিন্তু দাদাই যিবোৰ কথা কৈছে সেইবোৰ মই একো নাজানো। সেইবোৰ কথা মই একোৱেই ভবা নাই। সেইবোৰ আপোনাৰ ল'ৰাইহে ভাবিছে চাগে। গতিকে আপুনি মোক ভুল বুজি নাথাকিব। মই এতিয়া গৈ থাকো বাইদেউ। যা যা, এইজনীক খেদি ল'ব পাৰিলেহে মোৰ শান্তি হ'ব আৰু নহ'লে মোৰ ল'ৰাটোৱে কি ভুল কৰিব তাৰতো একো ঠিকেই নাই। মোৰটোহে কিবা এটা কৰি গৈছেগে। ৰাতিপুৱাৰ পৰা চাগে এই কথাবোৰ ভাবোতে ভাবোতে এনেকুৱা হৈছে। নাই, পৰি যামহে লাগিছে। মই অলপ শুয়ে দিওঁচোন। কিনো হৈছে জানো, বাবাকে ফোন এটা কৰিহে মাতিব লগা হ'ল। বাবা, তোক বহুত দিনৰ মূৰত লগ পাইছো দেই। চাকৰি পাই বহুত ডাঙৰ মানুহ হৈ গ'লি। আমালৈ চাগে তোৰ মনতে নপৰে নহয়। কিয় তেনেকৈ কৈছো? তহঁতলৈ বাৰু মোৰ কিয় মনত নপৰিব কচোন? তহঁতক লগ পাম বুলি আজি এইফালে ওলাই আহিছো। আৰু বাকীবোৰ নাহে নেকি আজিকালি ওলাই? আহে আহে, সকলোবোৰেই আহে। তই ইয়াতে অলপ সময় ৰ'লেই সকলোকে লগ পাবি। এটা এটাকৈ আহি থাকে নহয়। আমাৰ আড্ডাটো ইয়াতে হয় আৰু। হয় নেকি? গোটেইখিনি আহিলে চাগে খুব ভাল লাগিব ন? আজি তহঁতি কি খা মই খুৱাম দে তহঁতক সকলোকে। দাদা, দাদা, তোৰ ফোনটো কিয় অফ কৰি থৈছ? বৰমাই তোলৈ ফোন কৰি আছিল নহয়। বৰমা বোলে গাটো বহুত বেয়া হৈছে হেনো। কি? মাৰ আকৌ কি হৈছে? আজি মাৰ সৈতে মোৰ অলপ তৰ্কাতৰ্কি লাগিল, সেয়ে মই ফোনটো অফ কৰি থৈ দিছোঁ। মাৰ কি বেছি গা বেয়া হৈছে নেকি? অলপ বেছিকৈ হৈছে। মই তোক বিচাৰি তহঁতৰ ঘৰলৈ গৈছিলোঁ, তেতিয়াহে দেখিছোঁ বৰমা বিচনাতে পৰি আছে। ভালকৈ কথাই ক'ব পৰা নাই। আছোন না, সোনকালে ঘৰলৈ আহ, বৰমাক ডাক্তৰৰ ওচৰলৈ লৈ যাওঁ। ঠিক আছে, ব'ল তেতিয়া। ঐ ৰাজু, ব'লচোন যাওঁ, মাক ডাক্তৰৰ ওচৰলৈ লৈ যাওঁগৈ। ব'ল, সোনকালে ব'ল তেতিয়া। মা, তুমি বাৰু গাটো ভাল পাইছানে অলপ? তোমাৰ এনেকুৱা হোৱাৰ কাৰণে মোৰ বহুত চিন্তা হৈছে মা। তুমি সোনকালে সুস্থ হোৱা। এতিয়া আৰু কোনো চিন্তা নকৰিবা ভাইটি। তোমাৰ মা এতিয়া সকলো বিপদৰ পৰাই মুক্ত। ছাৰ, মাৰ সোনকালে ভাল হ'বনে বাৰু? মাৰ আচলতে কি হৈছিল ছাৰ? নাই, তেওঁৰ সোনকালেই ভাল হ'ব। তোমাৰ মায়ে আচলতে জোখতকৈ অলপ বেছি চিন্তা কৰিছিল, যাৰ কাৰণে তেওঁৰ প্ৰেছাৰটো হাই হৈ গৈছিল। কিন্তু ভাগ্য ভাল, তেওঁ তলত পৰি যাবলৈ নাপালে। বিচনাতে পৰি যোৱাৰ কাৰণে তেওঁ বাচিল আৰু নহ'লে তলত পৰা হ'লে চাগে কি হ'লহেঁতেন সেয়া ভগৱানেহে জানিব। আৰু সময়মতে যদি ব্লাডটো পোৱা নহ'লহেঁতেন তেতিয়াও হয়তো অলপ অসুবিধা হ'লহেঁতেন। সঁচাকৈ ছাৰ, আপোনালোকক বহুত ধন্যবাদ। মোৰ মাক যে ইমান সোনকালে সুস্থ কৰি দিছে। এইখিনি ধন্যবাদ মোক দিব নালাগে, এই ছোৱালীজনীক দিবা সেইখিনি ধন্যবাদ। কাৰণ সময়মতে তাই যদি তোমাৰ মাক ব্লাড দিব নোৱাৰিলেহেঁতেন, তোমাৰ মা হয়তো ইমান সময়লৈ নাথাকিলহেঁতেন। কাৰণ তোমাৰ মাৰ গ্ৰুপৰ ব্লাড আমি ক'তোৱে বিচাৰি পোৱা নাছিলোঁ, সেয়েহে আমি বহুত সমস্যাৰ সন্মুখীন হৈ গৈছিলোঁ। এতিয়া আৰু কোনো চিন্তা কৰিব নালাগে, তেওঁক আজিয়ে ঘৰলৈ লৈ যাব পাৰিবা। কিন্তু এটা কথা মনত ৰাখিবা, মাক এনেকৈ বহুত বেছি চিন্তা কৰিবলৈ নিদিবা আৰু মাক সকলো সময়তে চোৱা চিতা কৰি ৰাখিবা। মাৰ লগত থাকিবলৈ মানুহ এগৰাকী গোটাই দিবা তুমি এতিয়াৰ পৰা। হ'ব ছাৰ, আপুনি যেনেকৈ কৈছে আমি তেনেকৈ কৰিম। মাক আৰু কেতিয়াও অকলে থাকিবলৈ নিদিওঁ মই। এতিয়া তোমালোক কোনোবা এজন মোৰ লগত আহিবা, মাৰ কাৰণে অলপ দৰৱ লিখি দিম, সেইখিনি ঘৰত নি খোৱালেই মা সোনকালে সুস্থ হৈ উঠিব। হ'ব ছাৰ, মই গৈ আছোঁ তেতিয়া আপোনাৰ লগতে। সোনকালেই আহক, মোৰ আৰু বেলেগ পেচেণ্ট আছে নহয় চাবলৈ, বেছি দেৰি কৰিলে অলপ অসুবিধা হ'ব। বাইদেউ, গাটো আপুনি অলপ ভাল পাইছেনে বাৰু? আপুনি খং কৰিলেও কিন্তু আপোনাৰ গা বেয়া কথাটো শুনি মই নহাকৈ থাকিব নোৱাৰিলোঁ।
পাহি মই এতিয়া বহুতখিনিয়ে ভাল পাইছোঁ। ঘৰলৈ গ'লে সম্পূৰ্ণ ভাল হৈ যাব। তই পিছে মোক ক্ষমা কৰি দিবি। তোক মই বহুত বেয়াকৈ ক'লোঁ নহয়, বহুত খঙো কৰিছিলোঁ। বাইদেউ, সেইবোৰ কথা মই ধৰি থকা নাই নহয়, সেইবোৰ কথা আপুনিও ভাবি নাথাকিব। মা, তুমি সদায় পাহিক দুখীয়া দুখীয়া বুলি হাঁহি আহিছিলা, বন কৰা ছোৱালী বুলিও হাঁহিছিলা, আৰু তোমাৰ ধন টকা পইচাক লৈ সদায় অহংকাৰ কৰি আহিছিলা। কিন্তু আজি কি হ'ল চোৱাচোন মা, তোমাক যদি আজি সময়মতে ব্লাড দিব পৰা নগ'লহেঁতেন, তুমি হয়তো নাবাচিলাহেঁতেন, ডাক্তৰে কৈছে। কিন্তু ব্লাড বিচাৰি বিচাৰি মই কিমান মানুহক যে ফোন কৰিছিলোঁ, তোমাৰ লগৰো প্ৰায়বোৰকে ফোন কৰিছিলোঁ, কিন্তু সকলোৱে কথাটো শুনাৰ পিছতেই ফোনটো কাটি দিছিল। পাহিয়ে তোমাৰ গা বেয়া কথা গম পায়ে দৌৰি আহিছিল, কাৰণ পাহিয়ে বোলে গম পাইছিল যে তোমাৰ আৰু তাইৰ ব্লাড গ্ৰুপ মিলে। সেই কথা জনাৰ পিছতে তাই দৌৰি আহি তোমাক ব্লাড দিলে, আৰু তাই তেজ লৈ তুমি আজি জীয়াই আছা। মা, তুমি আৰু পাহিক ঘিণ নকৰিবা। মানুহৰ ধন টকা পইচা এইবোৰ খন্তেকীয়া মা, আজি আছে কাইলৈ নাই, কিন্তু তুমি মানুহ হিচাপে ধনী দুখীয়া সকলোকে সমান ভাবিবাচোন। বাবা, মোৰ ভুল হৈছিল, মোক ক্ষমা কৰি দিয়া। এতিয়াৰ পৰা আৰু মই পাহিক কেতিয়াও বেয়াকৈ নকওঁ, আৰু তাই সদায় মোৰ লগতে থাকিব লাগিব। ডাক্তৰেও কৈছে নহয়, মোক সকলো সময়তে চোৱা চিতা কৰিবলৈ মানুহ এজনী লাগিব বুলি, গতিকে বেলেগ মানুহৰ প্ৰয়োজন নাই আৰু। পাহিয়ে থাকিব মোৰ লগত, তাই মোৰ নিজৰ ছোৱালীৰ দৰে থাকিব আজিৰ পৰা। বাবা, আৰু এটা কথা শুনাচোন, তুমি যে পাহিক বিয়া পতাৰ কথা কৈছিলা, গতিকে তুমি তাইকে বিয়া পাতিবা, তাইয়ে মোৰ বোৱাৰী হ'ব। বাবা, হ'ব মা, সেইটোৱে কৰিব লাগিব, কাৰণ পাহিয়ে তোমাক যিমান মৰম কৰে, যিমানখিনি শ্ৰদ্ধা কৰে, সেইখিনি আন কোনোৱে তোমাক কৰিব নোৱাৰে। সেইবোৰ চাই চিতিহে মই পাহিক বিয়া পতাৰ কথা কৈছিলোঁ, কিন্তু তুমিহে চাকৰণী বুলি ভাবি তাইক ঘিণ কৰিছিলা, বেয়াকৈ কৈছিলা। এতিয়া তোমাৰ মনটো সলনি হোৱাৰ কাৰণে মোৰ ভাল লাগিছে মা। তুমি যে ধনী দুখীয়া সকলোকে এতিয়া সমান বুলি ভাবিব পাৰিছা, পাহিৰ দৰে ছোৱালী এজনীকো যে তুমি নিজৰ বোৱাৰী বুলি ভাবিব পাৰিছা, মোৰ এতিয়া খুব ভাল লাগিছে। পাহি, ব'লা এতিয়া ঘৰলৈ যাওঁ। ঘৰত গৈ আমি ভালদৰে কথা পাতিম, আৰু তুমিয়ে মোৰ বোৱাৰী আৰু তুমিয়ে মোৰ ছোৱালী আজিৰ পৰা। পাহি, আমি ঘৰলৈ গৈ তোমালোকৰ বাবে বিয়াৰ যা যোগাৰ কৰিব লাগিব, বহুত ডাঙৰকৈ বিয়াখন পাতিব লাগিব, আৰু তোমাৰ দেউতাৰকো মাতি এইবোৰ কথা আলোচনা কৰিব লাগিব। পাহি, হ'ব বাইদেউ, আগতে আমি ঘৰলৈ গৈ লওঁচোন, তাৰপিছতহে এইবোৰ কথা আলোচনা কৰিব লাগিব, আৰু মোৰ দেউতাকোতো কথাটো ক'ব লাগিব। তোমাৰ দেউতাৰক সেইষাৰ কথা ময়ে ক'ম পাহি, ময়ে তেওঁৰ ওচৰলৈ যাব লাগিব। আৰু এটা কথা শুনাচোন, মোক বাইদেউ বাইদেউ বুলি মাতি নাথাকিবা, মোক মা বুলিয়ে মাতিবাচোন। মোৰতো নিজৰো ছোৱালী এজনীও নাই, গতিকে তুমিয়ে আজিৰ পৰা মোৰ ছোৱালী, এবাৰ মোক মা বুলি মাতাচোন পাহি। অঁ মা, ব'লক আমি ঘৰলৈ যাওঁ এতিয়া সোনকালে। অঁ ব'লা ব'লা, সোনকালে ঘৰলৈ গৈ আমি বিয়াৰ যা যোগাৰ কৰিবগৈ লাগে। বাবা, ব'লা আমি ঘৰলৈ গৈ বিয়াৰ যোগাৰো কৰিম, আৰু তাৰপিছতে আমি তোমাৰ চাকৰি ঠাইলৈ গোটেইকেইটা গুচি যামগৈ। তুমি কিন্তু 4টা টিকট কৰিবা দেই ফ্লাইটৰ, কাৰণ পাহিৰ দেউতাককো লগত লৈ যাব লাগিব নহয়, তেওঁক ইয়াত অকলে থৈ যাব নোৱাৰি। হ'ব মা, তুমি যেনেকৈ বিচাৰিছা তেনেকৈ সকলোবোৰ হ'ব। এতিয়া ব'লা আমি ঘৰলৈ যাওঁ, তোমাৰ দৰৱ পাতিবোৰ সময়মতে খুৱাব লাগিব নহয়। পাহি, তুমি মাক ধৰি লৈ আহা, মই ডাক্তৰৰ ওচৰত সোমাই যাওঁগৈ। ঠিক আছে, আপুনি ব'লক তেতিয়া, মই মাক ধৰি লৈ গৈ আছোঁ।